অসমৰ সংগীত জগতৰ এটা অন্যতম নাম হ'ল দীপালী বৰঠাকুৰ। দীপালী বৰঠাকুৰ বাইদেউ যদিও আজি আমাৰ মাজত নাই, তথাপি আমাৰ প্ৰতিজন অসমীয়াৰ হৃদয়ত তেওঁ কণ্ঠদান কৰি যোৱা গীতসমূহৰ সুৰ আজিও বাজি উঠে। বহাগৰ বিহুটিক ভাল পোৱা দীপালী বাইদেউক আজি আমি তেখেতৰ গীতৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব বিচাৰিছোঁ। অসমৰ কোকিল কণ্ঠী গায়িকাৰূপে পৰিচিত দীপালী বাইদেউৰ জন্ম হয় শিৱসাগৰৰ নীলমণি চাহ বাগিচাত। শৈশৱৰ পৰা সংগীতৰ প্ৰতি ধাউতি থকা দীপালী বৰঠাকুৰ বাইদেৱে মইনামেলৰ জৰিয়তে নিজৰ প্ৰতিভাৰ উমান দিছিল। লগৰ বন্ধু বান্ধৱীৰ সৈতেও দীপালী বাইদেউৰ আছিল এক মধুৰ সম্পৰ্ক। বগৰীবোৰ ইমান ধুনীয়াকৈ পকিছে, বুল কেইটামান লৈ লওঁগে। অ ভাই, ইমান ধুনীয়াকৈ পকিছে, তই কিনে খাব নোৱাৰিবি, তোৰ মাত বেয়া হৈ যাব নহয়। এদিন খালেনো কি হ'ব? ঐ বগৰীবোৰ বুটল না, কি কৰিছ? ঐ তহঁত স্কুল নাযাওঁ নেকি?
ৰচোন ৰ কেইটামানে বগৰী বুটলি লৈছো ঐ ইহঁত গলি বল বল সোণৰ খাই নেলাগেনো জোনধনে জোনালীকে আদি কৰি মুঠ 44টা গীতত কণ্ঠদান কৰা দীপালী বৰঠাকুৰ বাইদেউৰ জীৱনলৈ হঠাৎ যেন নামি আহিল অমানিশা। মাত্ৰ 27 বছৰ বয়সতে তেওঁ মটৰ নিউৰন ৰোগত আক্ৰান্ত হয়। ক্ৰমান্বয়ে এই ৰোগে তেখেতৰ কণ্ঠ ৰোধ কৰাৰ লগতে তেওঁক হুইলচেয়াৰৰ আশ্ৰয় ল'বলগীয়া কৰি তোলে। 1969 চনত গোৱা লুইত ও নেজাবিবই গীতটিয়ে আছিল তেখেতৰ জীৱনৰ অন্তিম গীত। চনত চিত্ৰশিল্পী নীলপৱন বৰুৱাদেৱৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা দীপালী বাইদেউৰ যুগ্ম জীৱন আছিল স্বৰ্গীয় প্ৰেমৰ জীৱন্ত সাক্ষী।
পদ্মশ্ৰী সন্মান লাভ কৰা দীপালী বৰঠাকুৰ বাইদেৱে 1918 চনৰ 21 ডিচেম্বৰত শেষ নিশ্বাস ত্যাগ কৰে। আমি তেখেতলৈ আগবঢ়াইছোঁ একাজৰী শ্ৰদ্ধাঞ্জলি। অশেষ অশেষ ধন্যবাদ। কি এটা অগতানুগতিক অনুষ্ঠান আচলতে। আমি নাজানো আমাৰ যুৱ প্ৰজন্মই কিমান জানে নীলপৱন বৰুৱাৰ বিষয়ে।